ডক্টৰ সীমা কাশ্যপ, পৰিচালনা সঞ্চালক আৰোহণ ফাউণ্ডেশ্যন গুৱাহাটী। তেখেতক এখনি ফুলাম গামোচা আদৰণি জনোৱাৰ আগতেই আমি এখন স্নেহপত্ৰ প্ৰদান কৰিব খুজিছোঁ। মই স্নেহপত্ৰখন পাঠ কৰি দিছোঁ। সমীপেশু ডক্টৰ সীমা কাশ্যপ, পৰিচালন সঞ্চালক আৰোহণ ফাউণ্ডেশ্যন গুৱাহাটী। শ্ৰদ্ধা ভাজনাইছোঁ। সাদৰ সম্ভাষণ গ্ৰহণ কৰিব অসম সাহিত্য সভাৰ উদ্যোগত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয়োজন কৰা অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 প্ৰদান অনুষ্ঠান আপোনাৰ উপস্থিতি আমাৰ বাবে গৌৰৱৰ বিষয়। অসম সাহিত্য সভাই আন্তৰিকতাৰে আয়োজন কৰা এই বিশেষ অনুষ্ঠান আপুনি সভাৰ 2023-25 বৰ্ষৰ সভাপতিৰ বিশেষ সন্মানেৰে সন্মানিত হোৱা এগৰাকী অতিথি হিচাপে অংশগ্ৰহণ কৰি আজিৰ অনুষ্ঠানটোত অধিক অৰ্থবহ কৰি তুলিলে। এই আয়োজনত আৰোহণ ফাউণ্ডেশ্যনে আগবঢ়োৱা আন্তৰিক সহযোগিতাৰ বাবে অসম সাহিত্য সভাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অনাগত দিনসমূহত বৃহত্তৰ অসমীয়া জাতি গঠনৰ নিমিত্তে আপোনাৰ সহযোগিতা তথা দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিম। তামৰূপা মোৰ সুৱতি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সমুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। জ্যোতিপ্ৰসাদ আগৰৱালা, ভৱদীয় দেৱজিৎ বৰা, প্ৰধান সম্পাদক অসম সাহিত্য সভা, আৰু ডক্টৰ বসন্ত কুমাৰ গোস্বামী, সভাপতি অসম সাহিত্য সভা, স্থান ভগৱতী প্ৰসাদ বৰুৱা ভৱন, অসম সাহিত্য সভা, গুৱাহাটী 1, তাৰিখ 1 জেঠ 1433 ভাস্কৰাব্দ 16 মে 2026 খ্ৰীষ্টাব্দ। এই সম্বৰ্ধনা পত্ৰখন স্নেহপত্ৰখন আমাৰ সন্মানীয় সভাপতি মহোদয়ে সীমা কাশ্যপ অৰ্পণ কৰিব।